হেল্ল' বন্ধুসকল, আপোনালোকে জানে যে পৃথিৱীৰ উপৰিভাগত প্ৰায় 70% পানী আৰু 30% মাটিৰে আগুৰি আছে। এই পৃথিৱীখনত ৰাষ্ট্ৰসংঘৰ পৰা স্বীকৃতিপ্ৰাপ্ত প্ৰায় 193খন দেশ আছে। আজি আমি এই দেশসমূহৰ 5খন আটাইতকৈ ডাঙৰ দেশৰ বিষয়ে আলোচনা কৰিম। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ আটাইতকৈ বৃহৎ দেশৰ 5 নম্বৰত আছে ব্ৰাজিল। ব্ৰাজিল এখন চাউথ আমেৰিকান দেশ হয় আৰু ইয়াৰ মুঠ মাটিকালি প্ৰায় 58,11,965 বৰ্গ কিলোমিটাৰ। ইয়াৰ ৰাজধানী ব্ৰাছিলিয়া। বৃহত্তম দেশৰ 4 নম্বৰত আছে পিপুল ৰিপাব্লিক অৱ চাইনা। চাইনাৰ জনসংখ্যাৰ ফালৰ পৰা চালে আকৌ পৃথিৱীৰ 1 নম্বৰৰ দেশ। ইয়াৰ মাটিকালি প্ৰায় 95,96,961 বৰ্গ কিলোমিটাৰ। ইয়াৰ ৰাজধানী বেইজিং। বৃহত্তৰ দেশসমূহৰ 3 নম্বৰ স্থানত আছে ইউনাইটেড ষ্টেট অৱ আমেৰিকা। ইয়াৰ মাটিকালি 98,33,522 বৰ্গ কিলোমিটাৰ। ইয়াৰ ৰাজধানী ৱাশ্বিংটন DC। পৃথিৱীৰ বৃহত্তম দেশসমূহৰ দ্বিতীয় স্থানত আছে কানাডা। বন্ধুসকল, আপোনালোকে শুনি আচৰিত হ'ব, কানাডাৰ মাটিকালিৰ ফালৰ পৰা দ্বিতীয় সৰ্ববৃহৎ দেশ যদিও ইয়াৰ জনসংখ্যা আমাৰ অসমৰ জনসংখ্যাৰ প্ৰায় সমান। কানাডাৰ মাটিকালি প্ৰায় 99,84,670 বৰ্গ কিলোমিটাৰ। ইয়াৰ ৰাজধানী অটোৱা। মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ 1 নম্বৰ দেশখন হৈছে ৰাছিয়া। ইয়াৰ মাটিকালি প্ৰায় 170,58,264 বৰ্গ কিলোমিটাৰ। ৰাছিয়া ইমানেই ডাঙৰ যে চেণ্ট্ৰেল এছিয়াৰ পৰা আৰম্ভ কৰি নৰ্থ পোললৈকে আৰু এছিয়াৰ একেবাৰে পূব প্ৰান্তৰ পৰা ইউৰোপলৈকে বিস্তৃত হৈ আছে। ৰাছিয়াৰ 11টা টাইম জোন আছে। ইয়াৰ পৰাই ৰাছিয়াৰ বৃহত্ততা অনুমান কৰিব পাৰি। ইয়াৰ ৰাজধানী মস্কো। Thank you for watching. If you like this video, please share and subscribe the channel. Thank you.